ডিগবৈৰ অগ্ৰণী শিল্পী গোষ্ঠীৰ সৃজনীৰ উদ্যোগত ডিগবৈ স্থিতিত পৰাগ ধনচৰিয়াৰ প্ৰেক্ষাগৃহত পঞ্চমবাৰৰ বাবে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত 7 দিনীয়াকৈ সৃষ্টিমূলক নৃত্যৰ এখনি সুন্দৰ কৰ্মশালা। গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা বিখ্যাত নৃত্যশিল্পী তথা প্ৰশিক্ষক উদয় শংকৰৰ নৃত্যৰ প্ৰশিক্ষণেৰে ডিগবৈ উপকণ্ঠ অঞ্চলৰ উপৰিও দুলীয়াজান, কাকপথাৰ, ঢলা, তিনিচুকীয়া, ধেমাজি আদি বিভিন্ন প্ৰান্তৰ পৰা অহা 2 শতাধিক কণ কণ শিশুৰ অংশগ্ৰহণেৰে সৃষ্টিশীল নৃত্যৰ কৰ্মশালাখনি সম্পন্ন হয় ডিগবৈ চহৰত। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ প্ৰতিবেদন, জনতা লাইভ অসম। সৃজনীৰ এক খুব গঠনমূলক এক এই কাম হৈছে ইয়াত, আৰু উদ্দেশ্যটো খুব তেওঁলোকৰ ভাল যে নতুন নতুন ল'ৰা ছোৱালীখিনি যিখিনি আছে নাটকৰ লগত হওক, নৃত্যৰ লগত জড়িত হওক, তেওঁলোকৰ এখন উচিত প্লেটফৰ্ম পাব লাগে। গতিকে যিটো পদক্ষেপ লৈছে, মই ভাবোঁ সৃজনীয়ে প্ৰত্যেক বছৰে এই কামটো কৰক। কাৰণ কিয়, উপকণ্ঠ অঞ্চলৰ ডিগবৈ উপকণ্ঠ যিমানখিনি অঞ্চল আছে, দূৰৰো আছে, ঢলাৰ পৰাও ল'ৰা ছোৱালী ইয়ালৈকে আহিছে। গতিকে মই ভাবোঁ যে প্ৰত্যেক বছৰে হওক, যিসকলে নাচি সঁচাকৈয়ে ভাল পায় তেওঁলোকে আহি পেলাই ইয়াত গোট খাইছেই। গতিকে সৰু সৰু ল'ৰা ছোৱালী আৰু তেওঁলোকৰ মাজত বহুত প্ৰতিভা লুকাই আছে। গতিকে এই প্ৰতিভাখিনিৰ কাৰণে এখন উচিত মঞ্চ সৃজনী। গতিকে বহুত শুভেচ্ছা থাকিলে আৰু বহুত ধন্যবাদ জনাইছোঁ গোটেই ডিগবৈবাসীৰ লগতে উপকণ্ঠ অঞ্চলৰ সকলো ৰাইজলৈ। আপোনালোকে ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াব, ধন্যবাদ।